Hi friends, welcome to my second vlog. I mean মই যেতিয়া মানে ফার্স্ট ব্লগখন বনাইছিলো সেই এটা গুহাৰ মাজত তো এতিয়া মানে সেইখনৰ ৰিলেটিভ তো আজি অষ্টম আৰক্ষী বাহিনী আৰু লগতে ফায়াৰিং ৰেঞ্জটো অলপ দেখাবলৈ চেষ্টা কৰিম তো মোৰ লগত আছে আৰু মানে কি তিনিজনে এখন পাহাৰতে না তো ইফালৰ পৰা দেখাই আহি ইফালে দি লৈ আহিলো কাৰণ এখন ভিডিঅ'ত বহুত লম্বা হৈ যায় তো বেছি কথা নকওঁ আহক চাওক ফায়াৰিং ৰেঞ্জ আৰু অষ্টম আৰক্ষী বাহিনী চাওক এতিয়া আমি ফায়াৰিং ৰেঞ্জত যোৱাৰ কাৰণে ফায়াৰিং ৰেঞ্জ চোৱাৰ কাৰণে মানে আমি চিৰিৰে নামিব লাগিব বহুতটা চিৰি আছে মিনিমাম 230টা মান আছে তো 230টা চিৰি তললৈ বগাই গৈ আমি মানে ফায়াৰিং ৰেঞ্জ দেখাবলৈ চেষ্টা কৰিম তো আহক চাই থাকক ভিডিঅ'খন ফায়াৰিং ৰেঞ্জটো ফায়াৰিং ৰেঞ্জ ক'ত ফায়াৰিং কৰে কেনেকৈ কৰে অলপ দেখাবলৈ চেষ্টা কৰিম চাই থাকক তো ফাইনেলি আহি পালো ফায়াৰিং ৰেঞ্জ এতিয়া আপোনালোকক ফায়াৰিং কেনেকৈ কৰে কৰ পৰা কৰে ক'ত কৰে তো এইটো দেখাবলৈ চেষ্টা কৰিম তো আহক চাওক ইয়া অলপ মানে সাৱধানে যাব লাগে কাৰণ ইয়াতে হেৰি আছে এইখনে হ'ল ফায়াৰিং ৰেঞ্জ এইখন ভালকৈ ওচৰলৈ যাই দেখাবলৈ চেষ্টা কৰিম ইয়াতে মাৰে গুলিটো এইখনে ফায়াৰিং ৰেঞ্জ ইয়াৰ পৰা ফায়াৰিং কৰে মানে ইয়াৰ পৰা নহয় ইয়াতে ফায়াৰিং কৰে গুলিবিলাক আহি ইয়াতে লাগে ঠেচাওঁ কেনেকৈ গাৰা হৈ গৈছে চাওক না গাৰা হৈ গৈছে গাৰা মানে ইয়াতে বেছি দিন থাকিব নোৱাৰিম ইয়াতে মানে বম গৰম মানে চুবে মানে বালা টাইপৰ যদি মানে কৰোণা আহে না কৰোণা উৰি যাব সি কি কৈ আছে ইয়াতে যদি কৰোণা আহে না ইয়াতে কৰোণা উৰাই যাব মানে বহুত গৰম হয় এইখিনি ঠাই বহুত মানে বালা দেখাবলৈ চেষ্টা কৰিম মৰুভূমি নিচিনা চাওক এইটো বালা অনলি বালা মানে সি পাথৰত মাৰি বালা বানাই দিছে চব বালা বানাই দিছে এইফালে চাওক না কিমান ডাঙৰ এটা এলেকা কৰি দিছে গুলি মাৰি এতিয়া অলপ আগলৈ দেখাবলৈ চেষ্টা কৰিম যে ক'ত কেনেকৈ গুলি মাৰে আহক দেখাবলৈ চেষ্টা কৰোঁ ক'ৰ পৰা গুলি মাৰে মানে আমি ইয়াৰে লোকেলটো আমি দেখা পাই থাকোঁ ফায়াৰিং কৰা কৰি নহয় ফায়াৰিং কৰা তো এইবিলাক যে আপোনালোকে দেখি আছে এই শিলবিলাক এইবিলাক দেখা পাই আছে না ফালেকেইটা ভালকৈ দেখাই দিছোঁ হ'ব এইবিলাক যে শিলবিলাক দেখা পাই আছে আপোনালোকে এইবিলাক এই গাঁটাবিলাক এইবিলাকত মানে এইবিলাকত দিয়ে নিচানটো আপোনালোকে যেতিয়া ফায়াৰিং কৰিব এটা মানুহ লগাব লাগিব না তো ইয়াতে দিয়ে এইবিলাকত গাৰাবিলাকত শিলবিলাকত দিয়ে এইবিলাক ফালেকেইটা আছে ইয়াতে দিয়ে নিচানটো আৰু নিচানটো দিয়াৰ পিছত ইয়াতে নিচানা কৰে চাওক এইবিলাক ইয়াতে নিচানা কৰাৰ পিছত সৌ তাতে যাই লাগে গুলিবিলাক তো আমি দেখা পাই থাকোঁ সেইকাৰণে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তো আৰু ভিডিঅ'খন এতিয়া শেষ নাই বহুত বস্তু আছে চাবলৈ চাওক কেনেকৈ ফায়াৰিং কৰে আজি সেই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম চাওক আৰু এইটো আপোনালোকে দেখা পাই আছে এইটো এটা খৰ হয় মানে এনেকুৱা ওপৰেদি মানে এখন স্লেব আছে আৰু এইটো এনেকুৱা এইটো মানে ইয়াতে এনেকুৱা কৰি দি আছে ইয়াতে ভালেকেইটা আছে আপোনালোকে চাব পাৰে 1 2 3 4 5 6 মান আছে তো ইয়াতে কি কৰে যেতিয়া মানে ফায়াৰিং কৰে তেতিয়া ইয়াতে অফিচাৰ বহি থাকে কেনেকৈ বহি থাকে অলপ দেখাবলৈ চেষ্টা কৰিম ধৰি লওক কেনেকৈ বহি থাকে ইয়াতে বহি থাকে আৰু তেতিয়া যেতিয়া তাতে মানে নাম্বাৰ আছে হেৰিবিলাকত নাম্বাৰ দিয়ে যে 1 নম্বৰ 2 নম্বৰ আৰু তাতেও 1 নম্বৰ 2 নম্বৰ মানুহবিলাকৰ পিঠিত লিখি দিয়ে যে 1 নম্বৰ 2 নম্বৰ তো যেতিয়া সি গুলিটো মাৰে 1 নম্বৰে তো আহি 1 নম্বৰৰ চাইনবোৰ্ডখনত লাগে না ক'ত লাগে তো সেইটো মানে 1 নম্বৰে যদি মাৰে চাইনবোৰ্ডখনত তো 1 নম্বৰটো লিখি দিয়ে সেনেকৈ মানে কিবাখিনি কৰে ভালকৈ নাজানো তথাপিও অলপ দেখাবলৈ চেষ্টা কৰিম আৰু এইটোৱে আৰু ইয়াতে এনেকৈ বহি থাকে মানুহবিলাক আৰু ওপৰত চেফটি দিয়া আছে এইখন যাতে গুলিবিলাকে আহি ইয়াতে তলত পৰিব নাপাৰে
যেনে লাগি স্লিপ কৰি যায় তো এয়াই আৰু এইখিনিতে শেষ হোৱা নাই ভিডিঅ'খন আৰু অলপ দেখাবলৈ চেষ্টা কৰিম আহক চাবলৈ চেষ্টা কৰিম আহক চাওক আৰু এতিয়া ক'ৰ পৰা ফায়াৰিং কৰে সেইটো দেখাবলৈ চেষ্টা কৰিম এই আলিডালৰ পৰাই ফায়াৰিং কৰে আপোনালোকে দেখা পোৱা নাই কি আলিটো তললৈ গৈ দেখাবলৈ চেষ্টা কৰিম ক'ত গ'ল আলিটো এইটো ভালকৈ দেখা নাপায় আপোনালোকে কেমেৰাত ভালকৈ দেখা পোৱা নাই কিন্তু তথাপিও মই বুজাবলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম কেনেকৈ ফায়াৰিং কৰে কেনেকৈ আৰু এই আলিটোৰ পৰা এনেকৈ মাৰি থাকে তালৈ সেই তালৈ কিমান দূৰত মাৰে ইয়াৰ পৰা মাৰে গুলি ইয়াৰ পৰা গুলি মাৰে সেই তালৈ আৰু কেনেকৈ গুলি মাৰে সেইটো দেখাবলৈ চেষ্টা কৰিম ধৰি লওক আপোনালোকে এনেকৈ আছে ৰাইফলটো লৈ শিৱম নাই একো কৰিব নালাগে তই খালি মোৰ পিঠিত এটা চককে দে সেনেকৈ নহয় উঠবা নালাগে এনে খালি এখন ঠেঙে দিয়া তো এনেকৈ ল'ব এনেকৈ চককে পিছফালৰ পৰা এনেকৈ চককে আৰু হাতিয়াৰটো এনেকৈ লৈ ইয়াৰ পৰা গুলি মাৰে তালৈ তো এনেকৈ হয় ফায়াৰিংখন কিন্তু এতিয়াও ভিডিঅ'খন শেষ হোৱা নাই আৰু অলপমান দেখাবলৈ চেষ্টা কৰিম চাওক আৰু দেখাবলগীয়া তো আৰু এটা বস্তু আছে তো এইবিলাক নতুন আলি বনাই আছে মানে ইয়াৰ পৰা ফায়াৰিং কৰিব এই ওখ আলিবিলাকৰ পৰা ইয়াতে দুডাল আলি বনাইছে তো ইয়াতো দুডাল আছে কিন্তু অলপ দূৰাই হয় তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইফালে অলপ দূৰাইত আছে তো আলি দুডাল তো কিহৰ কাৰণে এই নতুন বনাইছে এই আলিবিলাক মই ভালকৈ নাজানো তথাপিও অলপমান দেখাবলৈ চেষ্টা কৰিম আহক তো নতুন ফায়াৰিং ৰেঞ্জ আহক চাওক তো চববিলাক মানে আধুনিক কৰি আছে তো ইফালৰ পৰা হয়তো ফায়াৰিং ৰেঞ্জটো ইফালে আনিবলৈ চেষ্টা কৰিব কাৰণ ইফালে বহুত অসুবিধা হৈ আছে পাহাৰখন বহুত কিবাকিনি সোমাই যাই আছে তলত তো এইবিলাক নতুন আলি বনাই আছে ইয়াত এটা অলপ প্ৰব্লেম আহিছে মানে কি প্ৰব্লেম চাই আহক ভিডিঅ'খন শেষলৈ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম ভালকৈ শিকাই দিবলৈ চেষ্টা কৰিম যিখিনি জানো এইটো আলিটো এইটো এই দুডাল আলি আৰু বৰ্তমান ইয়াতে কাৰেণ্ট এপ্লাই কৰিব এইফালেদি কাৰেণ্টৰ তার দিছে আৰু সেইটো ঘৰ এইবিলাক কিহৰ কাৰণে ঘৰটো বনাইছে সেইটো ভালকৈ নাজানো দেখাই দিলোঁ আৰু কিন্তু এইটো মানে নতুনকৈ বনাব মানে এইটো নতুন ফায়াৰিং ৰেঞ্জ ইফালেতো বাদ দি চাইড মানে হ'ব পাৰে ইফালেদি বনাব আৰু তাৰ কাৰণে ইফালেদি বহুত ডাঙৰ ঘৰ বনাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাটিৰ তলত পাহাৰ খান্দি মাটিৰ তলত গাঁটা বনাইছে আৰু যেতিয়া বনাইছিল তেতিয়াও আমি আছিলোঁ চাবলৈ আহিছিলোঁ দেখাবলৈ চেষ্টা কৰিম চাওক আৰু কিহৰ কাৰণে ইয়াত বৰ্তমানলৈকে ফায়াৰিং হোৱা নাই তো সেইটোও ক'বলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'খন আৰু এইটোৱে তো প্ৰথমৰটো তেনেকুৱাই আপোনালোকক যি দেখালোঁ ফায়াৰিং ৰেঞ্জ তো এইটোও তেনেকুৱাই বহুত ডাঙৰ হয় এইটো বহুত ডাঙৰ তলত যাবলৈ চেষ্টা কৰিম দুটা ঘৰ আছে তো এতিয়া চিৰিৰে নামি তললৈ নামি আহিলোঁ মই বাৰে শেষ ওলাই আছে মানে খামাইছে বহুত তো সেইকাৰণে আৰু এইবিলাক তলেদি এইবিলাক কিবাকিনি আছে আৰু এইবিলাক পেচাব ৰুম আছে তো সেই আৰু অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু সেইফালেদিও আছে এটা আৰু ফায়াৰিংটো কৰিব মানে নতুনকৈ কৰিব এইফালেদি তো কৰা বুলি শুনিছোঁ মানে বনাইছে দেখিছোঁ তো ভিডিঅ'খন বনাওঁতে কিবা ভুলে হ'ল নেকি মই নাজানো মানে কি বেডলাইনৰ পৰা কিবাকিনি আহিব পাৰে না ৰিস্কি আছে তথাপিও বনালোঁ তো এইফালেদি কিহৰ কাৰণে ফায়াৰিং কৰা নাই এই নতুন ইমান টকা খৰচ কৰি তো কিহৰ কাৰণে ফায়াৰিং কৰা নাই কাৰণ এইফালৰ পৰা যদি ফায়াৰিং কৰে ইয়াৰ পৰা যদি ফায়াৰিং কৰে এই নতুন আলিকেইটাৰ পৰা যদি ফায়াৰিং কৰে তেনেহ'লে এই গুলিটো আমাৰ গাঁৱৰ ফালে যাব পাৰে তো গাঁৱত গ'লেতো বহুত ৰিস্কি হয় তো সেইকাৰণে বৰ্তমানলৈকে মানে এই ফায়াৰিং ৰেঞ্জটো আৰম্ভ কৰা নাই মানে বহুত ৰিস্কি আছে কাৰণ ইয়াৰ পৰা সেইফালেদি গুলি মাৰোঁতে পাহাৰৰ তাতে গৈ আমাৰ তাত এজন মানুহ ঠাইত গুলি লাগিছিল তো বহুত ৰিস্কি হয় যদি গাঁৱৰ ফালে যায় তো বহুত অসুবিধা হৈ যাব না সেইকাৰণে কি এতিয়ালৈকে এইটো চালু কৰা নাই তো হয়তো ভৱিষ্যতে কৰিব তো এইখিনিয়ে আজি ক'বলগীয়া আছিল আৰু ইয়াতে ভিডিঅ'খন আজি শেষ কৰিম যদি ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্ট শ্বেয়াৰ আৰু লাইক কৰিব আৰু
হিৰক বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিব চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ চাব ভিডিঅ'বোৰ আৰু সেইকাৰ ভিডিঅ' বনাই দিম আপোনালোকে চাব থেংক ইউ নেক্সট ভিডিঅ'